কি কৰিছ? কি কৰিছ? চিকেন বনাম দেখিছা নাই চালে সতি ধুনীয়াকৈ পুৰি পেলাই আনিছোঁ তাৰপিছত এইবিলাক চব যোগাৰ কৰি লৈছোঁ তাৰপৰা কণ বিলাহী কিহেদি বনাম গম পাৱ নাই হেৰি মচুন্দৰী আৰু মাছ আছে তাৰপিছত আৰু একুৰীয়া ধুবলৈ থৈ দিছোঁ ক'লা কচু ঠাৰি তাৰপিছত এই মচুন্দৰী পাত এইফালে আছে মাছ এনেকৈ বনাম আৰু চিকেন ইয়াতে ক'লা হেৰি দিম সৰু বিলাহী দিম তাৰপিছত চিকেনটো কেৱল বনাওঁ গম পাৱ নাই তইতো হেৰি নাখাওঁ পৰ্ক নাখাওঁ সেইটো কাৰণে ভাবিছিলোঁ পৰ্ক আৰু লাই দি বনাম তাতো পৰ্ক নাখাওঁ কাৰণে এইবোৰ তাতে লাই খাব লাগিব আজি খোৱাতহে যাম মানে চিকেন আৰু এনেকৈ লাই দি পেলাই বনাম এইটো লাই তাকো ইয়াৰ নহয় শ্বিলঙৰ লাই বুজিছানে নাই মানে বনাম এতিয়া ধুনীয়াকৈ তাৰপিছত এতিয়া এইবোৰ হেৰি কৰি লওঁ ৰেডি কৰি লওঁ অকণমান মানে খোৱাতহে যোৰা তোক মই খুৱাম স্পেচিয়েলকৈ বনাই যোৰহাটৰ পৰা আহিছোৱেই খাম বুলি আৰু তাকেতো সেইটো কাৰণে তোক মই আজি খুৱাম ধুনীয়াকৈ বনাই কেনেকুৱা হয় নাজানো আৰু যিমান পাৰোঁ ধৰ হেৰি কৰিম আৰু ট্ৰাই কৰিম আৰু মানে হেৰি কৰিবলৈ বৰ বেছি মা মছলা ব্যৱহাৰ নকৰোঁ চিম্পলকৈ বনাওঁ কাৰণ আমাৰ পেটত ইমান মছলা চছলা হজম নহয় মানে তোৰ পেটত হয় নি নাই নহয় দেই বিশেষকৈ ল'ৰা ছোৱালীক খোৱা আৰু বিশেষকৈ ল'ৰা ছোৱালীক খাব ন এইটো কাৰণে তাৰমানে যিমান পাৰোঁ চিম্পলকৈ মানে বনাম আৰু এই গাহৰিটো নাখাওঁ বুলি কৈ বন্ধ কৰি দিলোঁ চিকেনো খাই অৱশ্যে লাইৰ লগত মই বেয়া নাপাওঁ ভালেই লাগে বইল খালে বেছি ভাল লাগে খাই হয় নাই
দে